হাই হেল্ল' নমস্কাৰ। আজিৰ দুৰ্গা পূজা আৰম্ভণি। আশা কৰিছোঁ যেন আপোনালোকৰ চবৰ দুৰ্গা পূজা ভালে ভালে যাওক। আজি প্ৰথম দিন দুৰ্গা পূজাৰ সপ্তমী পূজা। কি কৰিছোঁ নকৰিছোঁ, কি পূজা হ'ল আমাৰ তাত, আপোনালোকৰ চবকে অলপ চলপ দেখাবৰ কাৰণে চেষ্টা কৰিম। চ' চাই থাকিব। किसकी दया से धर्म धरोहर त्रिभुवन की स्वामिनी ये है, योगमाला गजगामिनी ये है, रक्त তালে কোমর দলে খুশিতে নাচে মন, আজ বাজা কাশর জমা হাসর থাকবে মা আর কতক্ষণ। ঢাকের তালে কোমর দলে খুশিতে নাচে মন। অনেক দেখেছি তবু তোমারও মুখখানি স্বাদ হয় দেখি গো
ধৰণৰ নিচাযুক্ত দ্ৰব্যই শৰীৰৰ বাবে যে ক্ষতিকাৰক আমি সকলোৱে জানো। যেনে ধূমপান, মদ্যপান, এই ধৰণৰ নিচাযুক্ত দ্ৰব্যই কেৱল আমাৰ শৰীৰৰে ক্ষতি নকৰে, বৰঞ্চ ই আমাৰ মানসিক, পাৰিবাৰিক আৰু এখন সমাজতো ইয়াৰ প্ৰভাৱ পেলায়। নিচাযুক্ত দ্ৰব্যৰ খন্তেকীয়া সুখে গোটেই জীৱনটোক জানো ধ্বংস কৰি নেপেলায়? আহক আমি আজি প্रण লওঁ, আমাৰ এই জীৱনটোক সুন্দৰ আৰু সুস্বাস্থ্য কৰি তোলো, লগতে নিচাযুক্ত দ্ৰব্য বৰ্জন কৰি এটা সুন্দৰ জীৱনৰ লগতে এখন সুন্দৰ সমাজ গঢ় লৈ উঠাত সহায় কৰোঁ। পূৰ্বাঞ্চল দুৰ্গা পূজা সমিতি, শ্ৰীপুৰীয়া, তিনিচুকীয়া। ধন্যবাদ। लोग गुम करते हैं अपनी खुशबू को जहरीले धुएं के घेरे में। लोग होते हैं मासूम शहर। जनहित में जारी।